এইখন গাঁৱত যেতিয়া তেখেতসকলে থলুৱা মুছলমানখিনিয়ে কৈছে যে ইয়াতে এই বস্তুটো নচলিব, তেতিয়াহ'লে আপোনালোকে সন্মান জনাই কিনে আলোচনাৰ ভিত্তিত আহি কিনে আপোনালোকে কওক যে যেতিয়া চব জেগাত তেখেতসকলে গৰু নাখাওঁ বুলি ক'বলৈ পাৰিছে, আমাৰ যেতিয়া এইখিনি জেগাত তেখেতসকলে আপত্তি জনাইছে, এই আপত্তিখিনিক সন্মান জনাই কিনে ইয়াত হয়তো আমি নাকাটো, নহ'লে বুজাবুজিৰ মাজেৰে আপোনালোকে সমাধান কৰক। আৰে শুন বাবা, আমাৰ অসমীয়া মানুহ ইমান মূৰ্খ আৰু হাৰামি নহয় যে তহঁতৰ মুছলমান মানুহৰ বাউণ্ডাৰীত গৈ গাহৰি কাটিব, তহঁতৰ ঘৰৰ ওচৰত গৈ গাহৰি কাটিব। আমাৰ অসমীয়া মানুহে সদায় য'ত অসমীয়া মানুহ আৰু হিন্দু মানুহ সমাগমটো বেছি হয় তাতে গাহৰি কাটে, ৰাস্তাৰ কিনাৰত, ক'ৰবাত তিনিআলিত, ক'ৰবাত বজাৰৰ মাজত। তাত যদি কাৰোবাৰ কটাৰ কাৰণে অসুবিধা হৈছে নিজে আঁতৰি দিলেই হ'ল। আৰু ঘৰত গৈ ধমকি দিয়া কাৰো অধিকাৰ নাই। আৰু এটা কথা শুনিলোঁ, এইখন অসম হয়, ইয়াত গাহৰি চলিবই আৰু চলি থাকিবই, একদম অতীতলৈকে চলিব। তই ইয়াত মাত মাতিবলৈ তোৰো কোনো অধিকাৰ নাই। আৰু শুন, আমাৰ ইয়াত আহিবি, তেতিয়া দেখিবি যে এইপিনে মুছলমান মানুহে কিনাৰত মাছ বিকি আছে আৰু তাৰ কিনাৰতে আমাৰ অসমীয়া মানুহে গাহৰি কাটি আছে। কোনেও আজিলৈকে তই মই একো কাজিয়া কৰা নাই। আৰু ওচৰতে যিখন আমাৰ মুছলমানৰ এৰিয়া আছে তাততো গৰু মাংস কাটি থাকে। আমি আজিলৈকে তাত গৈ একো মাত মতাগৈ নাই, আৰু সিহঁতেও আহি আজিলৈকে আমাৰ এই অসমীয়া গাহৰি বেপাৰীকেইটাক মাত মতা নাই। কিন্তু এই তোৰ নিচিনা কেলা এই চুটমাৰানিকেইটাৰ কাৰণে এইবিলাক আজি মানুহে ইটোৱে সিটোক তই মই আমুক তামুক আলবাল ক'বলৈ ধৰিছে, গম পালি? তই প্ৰথমতে তহঁতৰ নিচিনাকেইটা প্ৰথম নাইকিয়া হ। আৰু তই এই কেলা গাড়ীৰ ভিতৰৰ পৰা কেলে হুলস্থুলখন লগাই থাক? তোকতো কৈয়ে আছোঁ, দম আছে যদি এবাৰ আমাৰ ইয়ালৈ আহি চাবি, গম পাবি তেতিয়া। আৰু শুন এটা কথা, অসমত গাহৰি চলিবই, কোনো মাইকেল লাল নাই এইখন অসমত গাহৰি বন্ধ কৰিবলৈ। কথাটো কেলা মনত থবি।